বুটৰ দালি বনাম। ইয়াতে অলপ অমিতা কাটি দিছোঁ আৰু নিমখ দিম, হালধি দিম। তাৰ পাছত কুকাৰটো গেছত উঠাই দিম। গেছৰ ফ্লেমটো অন কৰি পেলাই বুটৰ দালিখিনি বহাই দিছোঁ। এতিয়া কেৰাহীত তেল গৰম হৈছে। প্ৰথমে মই এখিলা তেজপাত দিম। তাৰপিছত খুন্দি ৰখা আদা নহৰু বটাখিনি দিছোঁ। মই লৰাই দিম। দামটো কমাই দিব লাগিব। এতিয়া মই সিজাই থোৱা বুটৰ দালি আৰু অমিতাখিনি ইয়াতে দি দিম। চাওকচোন, এতিয়া মই গুড়া মছলা দিম ইয়াত। জিৰা গুড়ি, চলে মছলা, এইটো চলে মছলা বুলি কয়, এইটো দিছোঁ আৰু জলকীয়া গুড়ি দিম ইয়াতে। এইটো মোৰ মছলাৰ পাত্ৰটো, মছলা থোৱা এইটো। এতিয়া মই জলকীয়া গুড়ি দিম। চাওকচোন, ইমান ধুনীয়া কালাৰ আহিছে। আৰু ধুনীয়াকৈ উতল আহিব লাগিব, তেতিয়া খাবলৈ সোৱাদ হ'ব। শেষত মই এতিয়া এইখিনি হৈ গ'ল। মই এতিয়া এইখিনি নমাই ৰাখিলোঁ গেছৰ পৰা। চাওকচোন, কালাৰটো ধুনীয়া লাগিছে না? খাবলৈও কিন্তু সোৱাদ হয় এনেকৈ বনালে।